मोनसे दुखुनांथाव खौरां गुबुन रायजोआव फिन आसामनि सुबुं जिउ खहा DID लिटिल मास्टाराव रानार्स आप जानाय आफुन पेगुनि बिफाया अबथिरा जिउ गोमाबाय। माखासे गोनांदि आफुन पेगुआ माखासे दान सिगां बर'नि फिसा नवजित नार्जारीजोंनो DID लिटिल मास्टाराव रानार्स आप जाफानाय सासे मोसागिरिमोन। मिथिनो मोननाय बादिब्ला आफुन पेगुनि बिफाया 2 दान सिगाङाव हायद्राबादाव खामानि मावनो ओंखारलांदोंमोन। बेबायदिनो हायद्राबादाव थानाय अनार मुंनि गंसे मेडिसिन कम्पानियाव खामानि मोनबायमोन। नाथाय थांनाय मोनायाव हरखाबै प्रेसार स्ट्रक जायो आरो अबथिरा जिउ गोमालाङो। दा आफुन पेगुनि नखरा गोबां दुखुजों भुगिनांनानै दं। बेनिखायनो गावनि बिफानि गोथै देहाखौ न'सिम लाबोनो थाखाय सरकारनिसिम हेफाजाब नागिरदों आफुन पेगुआ। मोर पापाय ढुकाई गल हायद्राबादत সেইকাৰণে আপোনালোক গভৰ্ণমেণ্টে মোক হেল্প কৰিব যাতে মোৰ পাপাই জলদি ইয়াত আহি যাব আৰু মোৰ পাপাক চাব বহুত মন গৈছে। 7:30 বজাত আপুনি ফোনতে কথা পাতি আছিলে? তাৰপিছত পাতি কি কৰি আছা বুলি মই চব্জি বনাই আছো বুলি কৈছিলোঁ। ল'ৰাটো সুধিছিলে, ল'ৰাটো অকণমান কিতাপ পঢ়াই ভাত চাত খাই তাইক সকল দিলোঁ। দি শুই আছে বুলি মই কৈছিলোঁ। মই কৈছোঁ তুমি ভাত খাবা নাই? মই খালো। কি কৰি আছা? তোমাৰ লগতে মই কথা পাতি আছিলোঁ বুলি কয়। তাৰপিছত মোক হ'ব বুলিও নক'লে। তাৰপিছত ডাইৰেক্ট কাটি পিনি তাই ভাইটিৰ লগত কথা পাতিলে। তাৰপিছত ভাইটিয়ে মানে কথা পাতি শেষ হ'ব পৰা নাই। তেতিয়া মানে তাই ফোনটো হৈ থাকিলে। তাৰপৰা লগে লগে লগত টকাবিলাক ল'ৰাবিলাকে মানে এই মানুহজনে মানে প্ৰেছাৰ ষ্টপ হৈছে বুলি তাৰপৰা ফোনটো কৰিছে। আৰু আমি ইয়াত চিঞৰ বাখৰ কৰি এই মই ঘৰত বহিব নোৱাৰাৰ কাৰণে তাত দৌৰি ফুৰি মানে মোৰ পৰিয়ালবৰ্গক জনাই দিওঁ আৰু তেনেকুৱা হৈছে, এনেকৈ হৈছে। দূৰলৈ নাযাবি, ইয়াতে চবেই মিলিজুলি খাব লাগে বুলি মই কৈছিলোঁ। তাৰপৰা এই মোক এতিয়া গম গতি লোৱা নাই কেনেকৈ। যোৱাকালি আপুনি কথা পাতিছিলে নাই? পাতা নাই। আজি এতিয়া মই তোৰ লগত পাতিছোঁ। তাৰ লগত মই কেনেকৈ পাতিম ন? কথাও নাই, মোৰ এই মোবাইলো নাই। মোক যে এনেকুৱা কয় মা বোলে এনেকুৱা যাম বোলে বোৱাৰীক আৰু ল'ৰাকবিলাক চাই দিবি বুলি কোৱা নাই, মোক সমজাই দিয়া নাই। সেইটো আচল কথা মোৰ দেই। মই কান্দি আছোঁ ভাইটিয়া, কি কৰিম? তাক ইমান মই মানা কৰিবলৈ কৈছিলোঁ, তালৈ নাযাবি ইমান দূৰ, আপোনালোকক এতিয়া চবেই চাব লাগে বুলি কৈছিলোঁ। তেওঁ মানে ঘৰৰ লগত কথা পাতি আছিলে। প্ৰায় 4-7টামান বজাত ঘৰৰ লগত কথা পাতি থাকোঁতে তাৰ প্ৰেছাৰ ষ্টক হৈছে বুলি গম পোৱা গৈছে। তাৰপিছত ঘৰৰ পৰা ভিডিঅ' কলিং কৰি কথা পাতি থাকোঁতে নিজে মানে হেল্ল' কৈছোঁ। পিছত কোনে নধৰা হ'লহি। নৰাত মানে ওচৰ মানে গাঁৱৰ ল'ৰা কেইটামান 30জনমান আছে। সিহঁতে বিচাৰ কুচাৰ কৰিলে মোক বাবাই ক'ত গ'ল বুলি বিচাৰোঁতে মানে চাই পৰিছে, সিটো পিনি গোটেইকেইটা চাই পৰোঁতে দেখিলে সি বাবাই দেখোন পৰি আছে, কি হ'ল? এনেকৈ কৈ পিনি তাক ৰুমলৈ লৈ অনা হ'ল। ৰুমত গৈ পিনি কি বা হৈছে বুলি গোটেইকেইটা চোৱা মেলা কৰিলে। তাৰপিছত গম পোৱা গ'ল যে এইটো কি বা হ'ল বুলি কৈ আকৌ ৰুম মালিকে ক'লে যে হস্পিটেল লৈ যাওঁ। হস্পিটেলত লৈ গৈছে। হস্পিটেলৰ আধাতে মৰিছে বুলি গম পাইছোঁ। আৰু এনেই কি হৈছিলে বুলি গম পায়? তাৰ মানে হৈছে বুলি গম পাইছোঁ আমি, প্ৰেছাৰ ষ্টক হৈছে বুলি গম পাইছোঁ। তাৰপিছত এতিয়া কোনখন হস্পিটেলত আছিলে? তেওঁ আছিলে নাৰায়ণা হস্পিটেলত বোলে ইমাৰ্জেঞ্চি ৰুমত আছিলে। কি জেগা বুলি কৈছিলে? তেলেংগানা ষ্টেট পৰে, ডিষ্ট্ৰিক্ট পৰে সিহঁতৰ কি মেডক। আৰু তাৰ কাম কৰিছিলে অনাৰ কোম্পানী মেডিচাইন বিভাগত। আৰু সি আছিলে বান্দাপালা কি বান্দা নহয় বান্দাপালি। হয়, বান্দাপালিত আছিলে সি। তাৰপিছত এতিয়া কি ব্যৱস্থা হেৰি কৰিব? এতিয়া তাক মই ৰাতিপুৱা ইহঁতৰ বান্দাপালি পুলিচৰ লগত কথা পাতিছিলোঁ যে ছাৰ আপোনালোকে ৰিকুৱেষ্ট কৰি যেনেকৈ হ'লে আপোনালোকে আমাৰ ডেড বডিটো যিমান পাৰে ইমাৰ্জেঞ্চিকৈ আপোনালোকে পষ্টমৰ্টমৰ ব্যৱস্থাটো কৰি দিব লাগিব বুলি মই ক'লোঁ। তেওঁলোকে ক'লে ঠিক আছে, পটাপট আমিও কৰি দিম। এতিয়া বৰ্তমান যোনটো ইমাৰ্জেঞ্চি মেডিকেলৰ পৰা নাৰায়ণা হস্পিটেলৰ পৰা ইমাৰ্জেঞ্চিৰ পৰা এতিয়া বৰ্তমান নি গৈছে চৰকাৰী গভৰ্ণমেণ্ট হস্পিটেলত আছে। এতিয়া বৰ্তমান আমাৰ গাঁৱৰ ল'ৰাবিলাকে পষ্টমৰ্টমত এতিয়ালৈকে ইহঁতে পষ্টমৰ্টম কৰিবৰ কাৰণে এডমিট কৰা হৈছে। অনাৰ কিবা ব্যৱস্থা কৰিছে নে? চেন্নাই অনাৰ ব্যৱস্থা ফ্লাইটৰ টিকেট কাটিছিলে মানে কেঞ্চেল হৈছে বোলে। এতিয়া এম্বুলেঞ্চত আনিবৰ কাৰণে সিহঁতে যোগাযোগ কৰিছে আমাৰ লগত। এম্বুলেঞ্চেদি 3 দিনমান লাগিব বুলি ক'লে। এতিয়া অলপ আগতে আমাক ফোন কৰি জনাইছে। তথাপিতো আৰু সিহঁতে লাষ্ট চান্স এটা লৈ আছে। অলপ পষ্টমৰ্টম শেষ কৰাৰ পাছত আৰু এটা খবৰ দিয়া কথা কৈছে।
ইমানলৈকে কৰিছে আমাক এতিয়ালৈকে পোষ্টমৰ্টেম কমপ্লিট হোৱা নাই ন এতিয়ালৈকে বৰ্তমান পষ্টমৰ্টেম কমপ্লিট হোৱা নাই এতিয়া বৰ্তমান তাক কাটা মেলা কৰি আছে বুলি গম পোৱা গৈছে আমি কোনটো এইখন গাঁৱৰ হৈছে ডিষ্ট্ৰিক্ট ধেমাজি গোগামুখ এইখন গাঁও লতাক 1 নং লতাক গাঁও হয় এতিয়া মানুহজনৰ নামটো কি আছিলে মানুহজনৰ নাম বিকাশ পেগু বুলি কয় আৰু গড়ত তাক বাবাই বুলি কয় হয় মৃত্যু সময় বয়স এনে কিমান তাৰ মৃত্যুৰ বয়স হ'ব 30 পৰ এনেকৈ হ'ব আৰু হয় এনে চেন্নাইলৈ যোৱা কিমান দিন হৈছে চেন্নাইলৈ আগতে গৈছিলেহি আগতে গৈ বহুত বছৰে থাকি আহিলে তাৰপিছত ছোৱালী আপোন পেগু যোনজনে লিটিল মাষ্টাৰ তাতে আছিলে সি উইনাৰ অহাৰ পাছত সি আকৌ ঘৰত অহাৰ কাৰণে উইনাৰ হোৱাৰ পাছত 2 মাহৰ পাছত সি হায়দৰাবাদ গৈছিলেগৈ হায়দৰাবাদৰ পৰা এতিয়া চেন্নাইত আছিল নেকি ন হায়দৰাবাদতে আছে হয় এতিয়া চেন্নাইত নাই ন চেন্নাইত নাই আগতে চেন্নাইত আছিলে এতিয়া হায়দৰাবাদত আছে হয় फै बयबो फै जमदुवार दख'रानि थाखाय मोनसे फोसावथाय गसाइगाव महकुमानि सिङाव थानाय जमदुवार दख'रा एबसुआ सानथामनि हाबाफारिजों गाजा गोमजायै 5थि खेब बोसोरसालिया जथुम्मा खुंफुंगोन फैगौ नभेम्बर दाननि 6, 7 आरो 8 खालारखालि सानथामनि मेहेरगोनां हाबाफारिजों गाजा गोमजायै खुंफुंगोन मख'नो गोनांदि खुंफुंनो गोनां जथुम्मायाव बायदि मेहेरगोनां आयदाफोरबो लाफानाय जादों बेबायदिनो भलिबल काबादि खन्थाइ आवरायनाय लिरनाय बायदि बायदि दिन्थिफुंनाय आयदाफोर लोगोआव जांख्रिथायारि देंखोगिरि दैख्लं खुंगुर बसुमतारी देंखोमु 1, 2, 3 मेथाइ खननाय बादायलायनायबो लानाय जागोन फारि बायदियै देंखोमु 1, 2, 3 मेथाइ रोजाबनायाव दख'रानि बेन्दोंआव थानाय गामिफोरनिफ्राय 14 बोसोरनिफ्राय 30 बोसोरसिमनि गेजेराव थानाय बिजाथिफोरा मेथाइ रोजाबगिरिफोरा बादायलायनायाव बाहागो लानो हागोन मोनाबिलिनि हारिमु बादायलायनायाव गाव गावनि रोंगौथिजों बिजाथिफोरा बाहागो लानो हागोन एक्जिबिशन दिन्थिफुंनायखौ 6 नभेम्बरनिफ्राय जोबजासिम नुनो मोनगोन 6 नभेम्बरनिफ्रायनो भलिबल आरो काबादि गेलेनाय बादायलायनाया जागोन 8 नभेम्बर 2022 इं अक्ट' खालारखालि हारिमु मोनाबिलियाव मिस्टार प्रेक्टिकल बसुमतारी आरो मिस दीप्ति बसुमतारीमोननि गाबगोनां हारिमु आरो फेस्ला दिन्थिफुंनायखौ नुनो मोनगोन